ওই বিট্টু এই ডিপ্রেখন শুই থাকিবি উঠা ওই ভালে ভালে উঠা হন্ডে ধুমাবা নামো ওই ভালে ভালে উঠা এক্সাম আহি আছে পঢ়া শুনাটো নাই মোক অলপমান পাকঘৰতে আগতে সহায় কৰি দিয়াচোন ৰাতি পৰিবাকালে ঘুমাইছো ইস কথা কৈছো না ভালে ভালে উঠ জলদি উঠ হেৰা দেউতাক হৈ দেখাইছা চলিও দমাব নোৱাৰা অলপমান চলিটো পঢ়াব নোৱাৰা ঐ মলা মই বাতৰি কাগজখন পঢ়ি আছো বিমলা চোৱাচোন আহি কি লিখা আহিছে ইয়াত যদি কাৰোবাৰ কৰোণা হয় পৰিষ্কাৰ খাদ্য আৰু দূৰত্ব বজাই ৰাখিবলৈ দিছে আৰু লগতে যদি কাৰোবাৰ সেই কৰোণা বেমাৰ হয় তেতিয়া ডক্তৰক জলদি যাব দিছে চুপ হৈ থাক বৰ একেবাৰে সাংবাদিকটো ওলছি কৰোণা তাক বাহিৰে একো নাই বিট্টু পানী নাধাৰণতে উঠা বুজিছা পানী নাধাৰণতে উঠা আৰু মোক পাকঘৰত অলপ সহায় কৰি দিয়া মা মই নোৱাৰো মা মোৰ জ্বৰ উঠিছে মা বহুত জ্বৰ উঠিছে মা কাহ হৈছে পেটটো গুৰগুৰাই আছে মা মই কৰোণা হোৱা নাইতো মা মোৰ কি হ'ব হেৰি শুনিছা আমাৰ বিট্টুই কি কয় জ্বৰ হৈছে বোলে কৰোণাটো হোৱা নাই কৰবাত কৰোণাটো হোৱা নাই কি কৰোণা হ'ল তাৰ এক কৰোণা হোৱা নাই ইয়াৰ ভেকচিন সেইবিলাক পঢ়িব লাগিব বুলি মই সেইবিলাক নাজানো বিট্টুৰ কিবা হ'লে মই কি কৰিম মই থাকিব নোৱাৰো বিট্টুৰ কিবা হ'লে মই থাকিব নোৱাৰো ডক্তৰলৈ ফোন কৰা এতিয়া ৰবা কল কৰো বিট্টু তই ভয় নাখাবি একো নহয় তোমাৰ একো নহয় নাই মা কি ভয় কাৰণ একো ভয় কাৰণ নাই মাত্ৰ মোক ধুনীয়া খাদ্য খাবলৈ দিয়া আৰু ধুনীয়াকৈ শুই থাকিবলৈ দিয়া বিট্টু তই একো কৰিব নালাগে বিচনাত শুই থাক মই যি কৰিব লাগে যি খুৱাব লাগে মই খুৱাম হেল্ল' ডক্তৰ চাহেব আমাৰ ঘৰত মানে কি কৰোণা ওলোৱা বুলি অলপমান সন্দেহ হৈছে আমাৰ ল'ৰাটোৰে আপোনালোকে আহি চাব লাগিছিল কৰোণা হৈছে নেকি কোনো নাই নেকি নাই কোনোবা নহয় কোনোবা এজন ডক্তৰক পৰীক্ষাৰ কাৰণে খেদাই দিয়ক প্লিজ খেদাই দিয়ক নহ'লে আমাৰ চবৰে শেষ আৰু খেদাই দিয়ক প্লিজ অ'কে ছাৰ আহক তেন্তে ডক্তৰ আহি আছে বিট্টু টেনচন নলবি ডক্তৰ আহি আছে একো নহয় ই টোপনিয়ে গ'ল বুজিছা বিট্টুৰ একো হোৱা নাই মই জানো এইবিলাক চব ভেকচিন জুৰিছে মই ডক্তৰ হয় এইখন বিট্টুৰ হয়নে ডক্তৰ চাহেব নমস্কাৰ আহিলে ডক্তৰ কুকুৰ মেকুৰী গৰু গাই কিহৰ অসুখ হৈছে কোৱা মই জল্দি ভাল কৰি দিওঁ হালে চেছ কৰিলে আপুনি মানে গৰুহে মৰি গ'লো ৰে ভাই